তো নমস্কাৰ বন্ধুসকল, আকৌ আপোনালোকক স্বাগতম জনাইছো আন এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে অসমীয়া লণ্ডা। I got broads in Atlanta, just to lean in the family. Credit cards in the scammers, hitting no licks in the bank. Legacies. तो बंधुओं, आज मैं YouTube की गलियों से गुजर रहा था। तो YouTube की गलियों से गुजरते समय हमको ये दिखाई दिया कि बहुत फोकटिया ब्लॉगर देखी पालो। तो बंधुओं, आज हम लोग इन्हीं लोगों के बारे में बात करने वाले हैं। तो बंधुসকল, আপোনালোকে জানে চাগে আজিকালি ইউটিউবত সবৰে ব্লগাৰ হ'বলৈ মন। তো বন্ধুসকল, বলক সিহঁতৰ ব্লগাৰ হ'বলৈ খুজিলি হোৱা জেগাত অকণমান পাউডাৰ ডালি দিও। তো বন্ধুসকল, আজিকালি ব্লগ ভিডিঅ' বিলাকত আপোনালোকে চব দেখি পাব, ভাতৰ পৰা চব্জি লৈ, লংপেনৰ পৰা চাটনি লৈ আৰু হাগাৰ পৰা পাদালৈ চব দেখি পাব আপোনালোকে। তো বন্ধুসকল, মই এইটো কোৱা নাই যে চবে ফকটীয়া ব্লগাৰ বুলি। তো বন্ধুসকল, আজিকালি আপোনালোকে চাব পাৰে বহুতো আমাৰ অসমত ব্লগাৰ আছে যিবিলাক আমাক বহু মজা বস্তু দেখায়, মজা জেগা দেখায়, মজা কথাও কয়। তো বন্ধুসকল, মানে একটা দুইটাৰ কাৰণে আমাৰ অসমখন বৰবাদ হৈ আছে মানে। তো বন্ধুসকল, এটা দুটা কেটেগৰীত পৰা ব্লগাৰ বিলাক কথাবিলাক আপোনালোকে শুনি দিম, মানে একদম হাগা মোটা পাদা, একদম খোৱা বোৱা, নিজৰ ঘৰ খোৱা কেলা জুৱা পদ নোযোৱা, কি লাউৰা কলা কি নকলা, মানে আপোনালোকে চব দেখি পাব, বাছ সিহঁতৰ চেক্স কৰাৰ বাহিৰে। বন্ধুসকল, আপোনালোকে ইউটিউবত গৈ চাৰ্চ কৰিব পাৰি অসমৰ ব্লগাৰ বুলি। তা আপোনালোকে দেখি পাব যে কি আছে, তাৰ থাম্বনেইল বিলাক দেখিবি আৰু থাম্বনেইলত ঘুমাই চাবি কথাবিলাক কি কেলা একদম শুনিব বেয়াই লাগে। কেলা সিহঁতৰ ভিডিঅ' চালে মানে আৰু মোৰ কেলা তেজপুৰত ভৰ্তি হ'বলৈহে মন যায় কেলা, আৰু বমি উঠে মোৰ কেলা সিহঁতৰ ব্লগ ভিডিঅ' চাই। আৰে ভাই, অকণমানটো আগবঢ়া, আপোনালোকে বিকাশক চাওক, ডিম্পু বৰুৱাক চাওক, সিহঁতে কিমান মজা ব্লগ দিয়ে, লণ্ডনত গৈ, এইটো পেৰিছত গৈ, জেগাত গৈ। সেইটো বাদে আমাৰ অসমতে সিহঁতে মজা ভিডিঅ' বনায়, সিহঁতৰ ভিডিঅ' চাই ভাল লাগে আৰু কথাবিলাকো শুনিব ভাল লাগে। কিন্তু তহঁতবোৰৰ কথাবিলাক শুনিলে মানে নকবি আৰু কেলা, একদম কুকুৰৰ নিচিনা বকিয়ে থাকে, আমুক তামুক লাউৰা কি কেলা, একদম বুজি নোপোৱাকে কেলা কথাবিলাক হৈয়ে থাকে, কেলা বকিয়ে থাকে কুকুৰৰ নিচিনা কেলা। ভাদ মাহৰ কুকুৰ যেনেকে বকে নহয় তেনেকে বকি থাকে কেলা এই লাউৰা বিলাক। তো বন্ধুসকলৰ কুকুৰৰ নিচিনা বকি থকা এইটো ব্লগাৰ বিলাক মানে বস্তুটো বিভইচৰ নিচিনা বনিব খুজিছে কেলা। তহঁতে বিভইচৰ নিচিনা ক'ত কৰিব পাৰিবি ৰে কেলা, তহঁতে বিভইচ কিমান ডাঙৰ হৈ গ'ল আৰু তাৰ কথাবিলাকো কিমান ভাল লাগে। তহঁতৰ নিচিনা পাগা হাদা মোটা লাউৰা এই কথাবিলাক ক'লেও তাৰতো কমেডি নিচিনা লাগে। তহঁতৰটো শুনিলে মানে কেলা একদম পুৰি কেলা, একদম ভাদ মাহত যেনেকে বকে নহয় তেনেকাই লাগে লাউৰা কেলা। ভাং খাই মদ খাই কেলা কিবা কৰিছে নিচিনা লাউৰা বিলাক একদম কেলা। যদি কাম নাই নহয় কেলা ঘৰত থাকিবি, কেলা ঘৰত শুই থাকিবি, কেলা হাত মাৰি থাকিবি, ইমানে যদি কাম নাই, যদি কেলা এনেকা ফকটীয়া ব্লগ নিদিবি আমাক লাউৰা। চাবলৈ মন নাই তহঁতৰ ব্লগ ভিডিঅ' কেলা, একদম কেলা লাউৰা। আৰে ভাই, ফকটীয়া ব্লগাৰ বিলাক বাহিৰত যোৱাটো বাদেই দে, আমাৰ অসমতে বহুত ঠাই আছে আপোনালোকে ব্লগ বনাই আমাক দেখাব পাৰে, বহুত কথা আছে আপোনালোকে তাৰ বিষয়ে কয় আমাক বুজাব পাৰি বা দেখাব পাৰি। কিন্তু নাই, চবে কেলা একদম কমেডি নিচিনা বনাম বুলি কেলা চবৰে খুজুলি হৈ থাকে এই বডি বিলাকত কেলা, একদম লাউৰা বিলাক কেলা একদম আল বাল। মই আজি হাগি আছো, মই আজি এনেকা কৰি আছো, মই আজি নতুন লংপেণ্ট কিনিছো, মই আজি কেলা ভাত খাই আছো, মই আজি কেলা এনেকা কাম কৰি আছো, আল বাল। মানে আপোনালোকে কৈছো নহয়, অকল চেক্স কৰাটোৱে নেদেখায় সিহঁতে, বাকী চব বস্তু আপোনালোকে পাবি। খোৱা বোৱা, ৰন্ধা হুৱা, লাউৰা পাউৰা, বেঞ্চত মাদাৰ চত, চুটিয়ে ভোচৰিৱালী লৌৰি চব পাবি আপোনালোকে, অকল চেক্স কৰাৰ বাহিৰে। কেতিয়াবা সিহঁতবোৰ কেলা চেক্স কৰাও দেখাই দিব আপোনালোকে চাবি, 1 বছৰ 2 বছৰৰ পাছত চাবি কেলা নিজৰ চেক্স কৰা বিলাকো দেখাই দিব কেলা। মই বয়ফ্ৰেণ্ডৰ লগত আজি চেক্স কৰি আছো, মই আজি মোৰ মাইকীৰ লগত শুই আছো কেলা, পেণ্ট লংপেণ্ট খুলি লাউৰা এইবিলাকে দেখিব আৰু।
কেলা 1-2 বছৰৰ পাছত কাম নাই তহঁতৰ কেলা এতিয়া চাওক বন্ধুসকল পাকি ৰাজবংশীকে লৈ লওক তাৰ ভিডিঅ' বিলাক চাবি কেলা কি কুকুৰৰ নিচিনা চিঞৰি চিঞৰি কৈ থাকে কেলা তাৰ ভিডিঅ' বিলাক কেলা ব্লগ নিচিনা নালাগে পাগলামি কৰি আছে নিচিনাহে লাগে কেলা একদম নকবি আৰু কি কম আৰু ন কেলা ইহঁতৰ ভিডিঅ' বিলাক চাই মানে নকবি আৰু লাউৰা আৰু আছে পুবালী গগৈ নে কি আছিলে পুবালী শইকীয়া নে কি লাউৰা আছিলে তাৰ ভিডিঅ' বিলাকো চাওক আৰু আছে এইটো ইন এডিক্টেড আমাৰ অসমৰ ইন এডিক্টেড মোবাইলটো এনেকুৱা ল'ব বে 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 কিবা কিবি কেলা এই লাউৰা কি নিমিলা চিমিলা কেলা কি কৈছিলে এইবিলাক মই নাজানো কেলা এইবিলাক কৈয়ে থাকে বকিয়ে থাকে ষ্টেটাছ আজিকালি ডালে নহয় ষ্টেটাছ বিলাকৰ ল'ৰা ছোৱালী বিলাক মই এনেকা বেলে বেলে কেলা এইবিলাক কৰিয়ে থাকিব পুৰা লাউৰা বিলাক দেখায়ে থাকিব কেলা অকমান নাই মানে একদম চেন্সেই নাহি ইহঁতে মানে ভাল ভিডিঅ' বনাম ভাল জেগা দেখাম ভাল কথা কম এইবিলাক নাই সব পাগলামিয়ে কৰে ফকটীয়া কেলা একদম নকবি আৰু সুধৰ যান লৌৰিও সুধৰ যাও বেঞ্চোদো সুধৰ যাও মাদাৰ চোদো যাতে কেৰিমিনাটিয়ে আমাৰ অসমৰ ব্লগাৰ বিলাকক ৰস নকৰে কেলা যেতিয়া ৰস কৰিব নহয় কেলা তহঁতে কেলা আমাৰ অসমৰ ৰস্তাৰ বিলাক ৰস কৰিলে কিবা কিবি আৰ বা ৰিপ্লাই কৰিয়ে থাকে তহঁতে কেলা কেৰিমিনাটিক ৰিপ্লাইও দিব নোৱাৰিবি আপোনালোকে জানে এইটো কি কৈছিলে আমাৰ ফকটীয়া এক্টৰ আছে নহয় তাক কেলা ৰস কৰিছিলে নহয় কেলা একদম নিউজতে উঠাই দিছে কেলা কেৰিমিনাটিয়ে এনেকুৱা কৰিলে ৰস কৰিলে অকমান ভাল হৈ গ'ল বোলে কেলা আমাৰ অসমৰ বোলে এইটো এক্টৰটোৰ অকমান কি বাঢ়ি গ'ল বোলে কি আছিলে এইটো বুঢ়া কেলা এক্টৰটোৰ নামটো নাজানো কেলা মই তো বন্ধুসকল আজিৰ কাৰণে ইমানে ইয়াকে ক'বলৈ বিচাৰিছিলো মই আজি এই ফকটীয়া ব্লগাৰ বিলাকক আৰে ভাই অকণমানতো সুধৰ যা না মজা মজা জেগা আছে মজা মজা ঠাই আছে এইবিলাক দেখুৱা কিবা কিবি কথা আছে আপোনালোকে ৰংঘৰ চাই ৰংঘৰ তলাতল ঘৰ এইবিলাক কাৰেংঘৰ শিৱদৌল এইবিলাক আপোনালোকে আমাক দেখাব পাৰে ন নাই এইটো ফকটীয়া বিলাক বাদ দিয়া অকণমান ভাল কথা কোৱা ভালকে ভিডিঅ' বিলাক বনোৱা কেলা ফকটীয়াৰ নিচিনা কথাবিলাক নকবি কুকুৰৰ নিচিনা বকি নাথাকিবি অকণমান ভালকে বনোৱাও ময়ো বনাওঁ ময়ো অকণমান এনেকা পাগলামি কৰোঁ বাৰু হ'লে তহঁতৰ নিচিনা ইমানো নকৰোঁ মই ভাল ভিডিঅ' দেখাওঁ মোৰ ভিডিঅ' একটা আছে আপোনালোকক ডিছক্ৰিপশ্যনত লিংক এটা দি দিম মই এইটো ইয়াত তামিলনাডুত আহি ইয়াত ঈশা মন্দিৰ দেখাইছোঁ ঈশা টেম্পলটো দেখাইছোঁ হ'লে ফুলকৈ দেখাব নোৱাৰিলোঁ হ'লে মই অকণমান দেখাইছোঁ আপোনালোকে চাব লিংক ডিছক্ৰিপশ্যনত দি ৰাখিম গৈ চাব আৰু আপোনালোকে আজিকালি ছাবস্ক্ৰাইব কৰা নাই মোৰ ভিডিঅ'বিলাক আৰু কেলা লাইকো কৰা নাই কমেণ্টো কৰা নাই কেলা শ্বেয়াৰো কৰা নাই নেকি কেলা মোৰ চেনেলটো আগে বঢ়া নাই কেলা কৰি দিবি মই নাজানো কেলা তহঁতে লাউৰাবোৰ কেলা এইটো তলত যে কেলা লাল বটন একটা আছে নহয় এইটো ক্লিক কৰি দিবি কেলা মই নাজানো জাষ্ট ক্লিক হৈ যাব লাগে লাল মই ধমকি দিছোঁ আৰু কেলা নকৰিলে কেলা পিটিম কেলা তহঁতৰ ঘৰত গৈ পিটিম কেলা মই নাজানো তো বন্ধুসকল আজিৰ কাৰণে ইমানেই ক'ব আছিলে বাই কেলা মোৰো বহুত কাম আছে কেলা তহঁতৰ ফকটীয়া ব্লগ বিলাক কেলা ৰস কৰিব এই কথাবিলাক ক'ব মোৰ মন নাই আৰু কেলা একদম চাই কেলা চকুবিলাক একদম নাই শব্দই নাই তহঁতক ক'বলৈ মোৰ শব্দই নাই আৰু বাই বল যাওক লাউৰা